গুড মৰ্ণিং ষ্টুডেণ্টছ, সকলো ভালে আছে চাগে। চ' আজি মই তোমালোকক অসমীয়া বিষয়ৰ লেচন 3 পয়েম জ্ঞানী কোনটো মই এক্সপ্লেনেশ্যন কৰিবলৈ গৈ আছোঁ। চ' তোমালোকক অলৰেডি মই লেচন 1 জ্ঞানী কোন লেচনটো এক্সপ্লেনেশ্যন কৰিলোঁ। তো আজি মই জীৱনৰ গতি পয়েমটো মই এক্সপ্লেনেশ্যন কৰিবলৈ গৈ আছোঁ। চোৱা এতিয়া ভালকৈ, তোমালোকে জানা যে জীৱনৰ গতি মানে আমাৰ জীৱনটো কোনটো দিশত গৈ আছে হয়তো আমি নিজেও ক'ব নোৱাৰোঁ, গম পালা? তো আমি কোনফালে গৈ আছোঁ বা কোনটো দিশত গৈ আছে, আমি কেনেকুৱা ধৰণৰ কাম কৰি আছোঁ, সেই বিষয়ত আমি নিজেও কেতিয়াও অৱগত নহয়। কিছুমান কাম হয়তো আমি বহুত বাধ্যত পৰি বা কাৰোবাৰ চেষ্টাৰ কাৰণে আমি কামবোৰ কৰিবলৈ আমি বাধ্য হ'বলগীয়া হয়। যেনেকৈ যিকোনো ধৰণৰ কাম, আমি যিকোনো কাম আমি যেতিয়া কৰিবলৈ বিচাৰোঁ, হয়তো আমি কেতিয়াবা কোনোবাটো কামত আমি নিজেও ছেটিছফাইড নহয়, বাট আমি কামটো কি কৰিবলগীয়া হয়। সেইটোকে কয় জীৱনৰ গতি। কাৰণ আমাৰ জীৱনটো কোনটো দিশে গৈ আছে হয়তো আমি সেইটো কেতিয়াও অনুভৱ কৰিব পৰা নাই। এতিয়া চোৱা, নিজক চিনাটো বৰ টান কাম। আমি নিজক কেতিয়াবা চিনি নাপাওঁ, কাৰণ আমি এনেকুৱা কিছুমান কাম কৰোঁ যাৰ কাৰণে আমাৰ নিজৰ পৰিচয় নাইকিয়া হৈ যাবলগীয়া হয়। যিকোনো কাম যেতিয়া আমি কৰাৰ আগত আমি এটলিষ্ট অলপ ভাবিব লাগে, কিন্তু আমাৰ সেই বস্তুটো আমাৰ নাই, মানুহ জাতিটোৰ সেই বস্তুটো নাই। গতিকে আমি কি কৰোঁ যে কেতিয়াবা এনেকুৱা কিছুমান কাম কৰিবলগীয়া হয় যাৰ বাবে আমি নিজৰ চিনাকি দিয়াটো বহুত টান হৈ যায়, আৰু নিজক চিনি পোৱাটো আমাৰ কাৰণে বহুত টান হৈ যায়। তো তাতোকৰি টান আমাৰ নিজক চিনাকি দিয়াটো। যদি আমি সকলোৱে নিজক চিনি নাপাওঁ, তো আমি নিজৰ চিনাকিটো আমি কেতিয়া দিবলৈ নোৱাৰোঁ। কাৰণ এইবোৰ হৈছে আমাৰ কামৰ ফলত, গম পাইছানে? তো এইবোৰ আমাৰ কামৰ ফলত হৈছে, কাৰণ আমি নিজৰ চিনাকিটো দিবলৈ হ'লে আমি আগতে নিজক চিনি পাব লাগিব যে মই কোন বা তুমি কোন, হয়নে নহয়? তো তেনেকুৱা ধৰণৰ আমি কিছুমান কাম কৰিব লাগিব যাৰ কাৰণে আমি নিজৰ চিনাকিটো আমি সঠিকভাৱে আমি দিব পাৰোঁ। তো সন্তোষে থকাটো আৰু টান কাম। আমি নিজে কেতিয়াও ছেটিছফাইড নহয়। তুমি যিকোনো বস্তু কিনাৰ ক্ষেত্ৰত হওক, কাম কৰাৰ ক্ষেত্ৰত হওক, আমি নিজকে কেতিয়াও ছেটিছফাইড কৰিব নোৱাৰোঁ। তুমি ছাপ'জ কিবা এটা বস্তু কিনিছা, বস্তুটো কিনাৰ ক্ষেত্ৰত তুমি আজি সেই বস্তুটো কিনি আনিলা। কিনি অনাৰ পিছত তুমি ভাবিবা, অলপ টাইমলৈকে তুমি হেপ্পী থাকিবা যে মই আজি এই বস্তুটো কিনিলোঁ। কিন্তু যেতিয়া তোমাৰ সময় বাগৰি যাব, লাহে লাহে তুমি ভাবিবা যে মই এই বস্তুটোত ছেটিছফাইড নহয়, কাৰণ তুমি সন্তোষ থকা নাই। সন্তোষৰ নাম হৈছে ছেটিছফাইড, হয়, ইংলিছত ছেটিছফাইড বুলি কয়। তো সেই বস্তুটো তোমালোকে কেতিয়াও ছেটিছফাইড হ'ব নোৱাৰা যে মই এই বস্তুটোত ছেটিছফাইড নহয়। তো তেতিয়া তুমি কি কৰিবা? আৰু এটা বস্তু কিনিবলৈ চেষ্টা কৰিবা, হয়নে নহয়? তো সেইটোৱে হৈছে কি, আমি নিজে সন্তোষ থাকিব নোৱাৰোঁ। ফাৰ্ষ্ট কথা হ'ল কি, আমি প্ৰথমে নিজক ছেটিছফাইড কৰিব লাগিব, গম পালা নাই? তো তাতোকৰি টান সন্তোষ দিয়া। তো তাতোকৰি টান সন্তোষ দিয়া মানে কি? বেলেগক ছেটিছফাইড কৰা। যদি আমি যিকোনো ক্ষেত্ৰত নিজক ছেটিছফাইড কৰিব নোৱাৰোঁ, তো আমিতো বেলেগক কেতিয়াও ছেটিছফাইড কৰিব নোৱাৰিম, হয়নে নহয়? আমি প্ৰথমে নিজক সন্তোষ কৰিব লাগিব যে মই এই কামটো কৰিছোঁ, মই এই কামটো ছেটিছফাইড হৈছোঁ, হয়নে নহয়? তাৰপিছত তুমি তেতিয়া বেলেগক হেল্প কৰিব যাব পাৰিবা। যদি তুমি নিজেই যিকোনো এটা কামত তুমি ছেটিছফাইড হ'ব নোৱাৰা, বেলেগক তুমি কেতিয়াও কোনোদিন সন্তোষ কৰিব নোৱাৰা, গম পালানে? তো গতিকে আমি নিজক প্ৰথমে চিনি পাব লাগিব, তাৰপিছত আমি বেলেগক আমাৰ পৰিচয় দিব পাৰিম। ঠিক তেনেকৈ আমি প্ৰথমে নিজে ছেটিছফাইড হ'ব লাগিব, তাৰপিছতহে আমি বেলেগক কি কৰিব পাৰিম? ছেটিছফাইড কৰিব পাৰিম। এতিয়া চোৱা, সজ উপায়েৰে ধন ঘটা টান, আৰু তাতোকৰি টান সি ধন থোৱা। কৈছে যে আমি যেতিয়া যিকোনো এটা কাম বা যিকোনো ধন ঘটাৰ কামটোৰ কথা কৈছোঁ, যে ধন যেতিয়া ঘটিবলৈ যাম, আমি সেইটো সদায় সজ উপায়েৰে, মানে অসৎ উপায় অৱলম্বন কৰি নহয়, সজ উপায়েৰে ভাল ধৰণে আমি এই ধনটো ঘটিবলৈ বহুত টান। বৰ্তমান সময়ত বহুত টান যে সজ উপায়েৰে ধন ঘটা। তুমি যিমানেই সজ উপায়েৰে ধন নঘটা কিয়, সেইটো গৈ লাষ্ট টাইমত অসৎ উপায়েৰে অৱলম্বন কৰিবলগীয়া নিচিনা বহুত কিছুমান ছিটুৱেশ্যনত ফেচ কৰিবলগীয়া হৈ যায়, গম পালানে? তো সেইকাৰণে কৈছে যে সজ উপায়েৰে ধন ঘটাটো বৰ্তমান সময়ত বহুত টান, আৰু সেই ধন সাঁচি থোৱা। ধন সাঁচাটো বহুত টান কাম। কৈছে যে তাতোকৰি টান সি ধন থোৱা। কৈছে যে ধন সাঁচাটো হৈছে কি টান। তুমি আজি এটা বস্তু কিনিলা, তুমি যেতিয়া সেই বস্তুটোত ছেটিছফাইড হ'ব নোৱাৰিবা, তো তুমি আৰু নেক্সট টাইম এটা কি কৰিব লাগিব? তুমি এটা বস্তু কিনিবলৈ চেষ্টা কৰিবা। মই এইটো কোৱা নাই যে তোমালোকে বস্তু কিনাৰ ক্ষেত্ৰত ছেটিছফাইডৰ কথা কৈছোঁ, জাষ্ট ফৰ মই এক্সাম্পল দিছোঁ বস্তুটো কিনাৰ ক্ষেত্ৰত। যিকোনো কাম বা যিকোনো বস্তু কিনাৰ ক্ষেত্ৰত, কামৰ ক্ষেত্ৰত তুমি ছেটিছফাইড হ'ব নোৱাৰা, তো তুমি নেক্সট টাইম তুমি সেই কামটো কৰিবলৈ তুমি সজ উপায় অৱলম্বন কৰিবও নোৱাৰা। গতিকে লাষ্ট টাইমত কি হৈ যাবলগীয়া হয়? অসৎ উপায় অৱলম্বন কৰিবলগীয়া হয়, হয়নে নহয়? সেইকাৰণে কৈছে যে সজ উপায়েৰে ধন ঘটাটো টান, আৰু তাতোকৰি টান সি ধন থোৱা। আমি যেতিয়া সজ উপায়েৰে ধন ঘটিবও নোৱাৰোঁ, তো আমি সেইটো ধনটো আমি সাঁচি ৰাখিবও নোৱাৰিম, গম পালানে?
তো চোৱা বৰ টান সঁচা ধন মানে আৰু সঁচা ধন ঘটাটো বহুত টান কাম আৰু দান কৰি নিজে দৰিদ্ৰ হোৱা বৰ্তমান সময়ত তেনেকুৱা মানুহৰ সংখ্যা হয়তো বহুত কম যে নিজে দান কৰি বেলেগক দান কৰি নিজে দৰিদ্ৰ হোৱা গম পালানে যে নিজে সৎ উপায়েৰে ধন ঘটি আৰু বেলেগক দান কৰি নিজে দৰিদ্ৰ হোৱাটো বহুত টান কাম গম পালানে খুব 100% ভিতৰত 90% বা 99% বা 95% মানুহে কি কৰে যে সৎ উপায়েৰে ধন ঘটি কি কৰে বেলেগক দান কৰি নিজে দৰিদ্ৰ হোৱা দেখা যায় গম পালানে বহুত টান বৰ্তমান সময়ত বহুত টান কাম যে নিজক চিনাটোও টান কাম নিজে চিনাকি দিয়াটোও টান আৰু বেলেগক ছেটিছফাইড কৰাটোও টান আৰু নিজে ছেটিছফাইড হোৱাটোও টান আৰু চবতকৈ টান কাম হৈছে কি যে সৎ উপায়েৰে ধন ঘটাটো আৰু সৎ উপায়েৰে ধন ঘটিবলৈ টান যিহেতু তো সেই ধন সাঁচি ৰখাটো হৈছে কি বহুত টান কাম আৰু সাধনাৰ কাম দীৰ্ঘজীৱী হোৱা ৰোগ শোক মানে আঁতৰ কৰি চোৱা আমি দীৰ্ঘজীৱী হ'বলৈ হ'লে আমাক সাধনা লাগিব গম পালে নাই বহুত দিন জীয়াই থাকিবলৈ বা দীৰ্ঘজীৱী হ'বলৈ চোৱা মানুহ এজন জীয়াই থকা মানে দীৰ্ঘজীৱী নহয় যে মানুহ এজন তেওঁ বহুত দিন জীয়াই আছে কিন্তু তেওঁ বহুত দীৰ্ঘজীৱী হৈছে সেইটো বস্তু নহয় চোৱা তেওঁ যদি বহুত দিন জীয়াই থাকি যদি তেওঁ বহুত কিছুমান অসৎ কাম অৱলম্বন কৰে হয়নে নহয় যিকোনো ধৰণৰ কাম যিকোনো পাপ এইবিলাক যদি কাম কৰে তো তেওঁ কেতিয়াও দীৰ্ঘজীৱী হ'ব নোৱাৰে গম পালে নাই কিন্তু এজন মানুহ যদি তোমাৰ কম দিনৰ ভিতৰতে মৃত্যুবৰণ কৰিবলগীয়া হয় যদি তেওঁৰ কামখিনি প্ৰকৃততে সুস্থ থাকে সৎ উপায়েৰে কৰে সৎ মনৰ মানুহ হয় তেতিয়াহ'লে তেওঁ হয়তো সদায় দীৰ্ঘজীৱী বা গোটেই জীৱন আমাৰ মনত থাকিবলগীয়া মানুহ হয় গম পাল আৰু সেই বস্তুটো হ'বলৈ হ'লে আমাক সাধনাৰ প্ৰয়োজন গতিকে সাধনাৰ প্ৰয়োজন এইটো কাৰণে হ'ব যদি আমি কোনো এটা কাম কৰিবলৈ সুস্থ মনেৰে সুস্থ শৰীৰেৰে বা যিকোনো কাম আমি সুস্থ ভাৱেৰে কৰোঁ তেতিয়াহ'লে আমি সদায় কি হ'ব পাৰিম দীৰ্ঘজীৱী হ'ব পাৰিম আমাৰ কোনো আপত্তিয়ে নাথাকিব যিকোনো কাম কৰিবলৈ গম পালানে তো আৰু সাধনাৰ পৰৰ কাৰণে দিয়াটো জীৱন উচৰ্গা কৰি আৰু সেইকাৰণে কৈছে যে জীৱনটো উচৰ্গা কৰিবলৈ হ'লে তুমি যিকোনো কাম ভাল মনেৰে কৰিব লাগিব যিকোনো ধৰণৰ কাম কৰিবলৈ হ'লে আমি সদায় কি কৰিব লাগিব সুস্থ মনেৰে কৰিব লাগিব যে মই এই কামটো কৰিবলৈ বিচাৰিছোঁ আৰু মই এই কামটোত ছেটিছফাইড হ'ব পাৰিম নিজে এটা নিজৰ মনত এটা ডাঠি ল'ব লাগিব যে যিকোনো ধৰণৰ কামৰ ক্ষেত্ৰত বা যিকোনো কাম কৰিবলৈ গৈছা তুমি যিকোনো এটা মানে এইম এটা লাইফত লৈ আগবাঢ়িবলৈ গৈছা তো সেই এইমটো তুমি মনত বান্ধি ল'ব লাগিব সৎ উপায়েৰে কৰিব লাগিব গম পালানে আৰু সেইটোৰ বাবে তোমাক লাগিব সাধনাৰ প্ৰয়োজন সুস্থ সবল এজন মানুহেহে বা সৎ উপায়েৰেহে কি কৰিব লাগিব নিজকে জীৱনটো উচৰ্গা কৰিব পাৰিব তেওঁ কেতিয়াও অসৎ উপায় অৱলম্বন কৰিলে তেওঁ যিমানেই জীয়াই নাথাকক কিয় তেওঁ কেতিয়াও দীৰ্ঘজীৱী হ'ব নোৱাৰে তেওঁ সদায় পৰিচয়টো হ'ব তেওঁৰ কামত তেওঁ যি কাম কৰিব সেই কামটোতহে তেওঁ পৰিচয় হ'ব গম পালানে সেইকাৰণে এই লেচনটোত দিছে যে জীৱনৰ গতি আমাৰ জীৱনটো কোনটো দিশে গৈ আছে কেনেকৈ গৈ আছে সেই বস্তুটো আমি কেতিয়াও নিজে গম পোৱা নাই তো সেই পৰিচয়টো দিব আমাৰ কিহে আমাৰ কৰ্মই গতিকে আমি আমাৰ কৰ্মখিনি সদায় ভালভাৱে কৰ্মদক্ষতাৰে যদি আমি আমাৰ নিজৰ কৰ্মখিনি কৰি যাওঁ ভালভাৱে নিজে সন্তোষ থাকি বেলেগকো সন্তোষ দি সৎ উপায়েৰে ধন ঘটি তো সকলোখিনি যদি আমি কৰি যাওঁ তেতিয়াহ'লে হয়তো আমি জীৱনত ছাকচেছ হ'ব পাৰিম বা আমাৰ দীৰ্ঘজীৱী আমি হ'ব পাৰিম কোনো ধৰণৰ কাম আমি সদায় অলপ হেৰিতে আমি সন্তোষ হ'বলৈ চেষ্টা কৰিব লাগিব নিজে ছেটিছফাইড ফাৰ্ষ্ট টাইম নিজে ছেটিছফাইড হোৱা তাৰপিছত বেলেগক ছেটিছফাইড কৰিবলৈ চেষ্টা কৰা প্ৰথমে নিজৰ চিনাকিটো দিবলৈ চেষ্টা কৰা যে মই কোন তাৰপিছত তুমি বেলেগক সুধিবা যে তুমি কোন যদি তুমি নিজৰে পৰিচয়টো দিব নোৱাৰা দেন বেলেগকো তুমি কেতিয়াও সুধিব নোৱাৰিবা যে তুমি কোন ফাৰ্ষ্ট টাইম নিজৰ আইডেণ্টিটি বিচাৰা যে তুমি কোন তুমি কি কৰি আছা তুমি কেনেকুৱা ধৰণৰ আছা তাৰপিছত তুমি বেলেগক কুৱেশ্যন কৰিব পাৰিবা যে তুমি কোন বা তুমি কি ধৰণে কৰি আছা গম পালা তো জীৱনৰ গতি পইণ্টটোত সেইখিনি আছে যে প্ৰথমে নিজক সন্তোষ কৰা নিজে নিজৰ চিনাকি দিয়া নিজে এনেকুৱা কিছুমান কাম কৰা যাতে নিজৰ চিনাকিটো তুমি ভাল ধৰণে দিব পাৰা আৰু এনেকুৱা কিছুমান কাম কৰা যাতে তুমি দীৰ্ঘজীৱী হ'ব পাৰা দীৰ্ঘজীৱী ডেট মিনছ এইটো নহয় যে তুমি 100 বছৰ জীয়াই আছা ঠিক আছে তো সেইটো নহয় দীৰ্ঘজীৱী হৈছে কি যে তুমি এনেকুৱা কিছুমান কাম কৰা যাতে তুমি এই পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছতো যাতে তোমাক সকলো মানুহে সদায় মনত পেলাব পাৰে তুমি সদায় মৰিও অমৰ হৈ থাকা সেইটো তোমালোকে লাষ্ট ক্লাছ 7ত পাইছিলা চাগে প্ৰকৃত অমৰ কবিতাটোত হয় নে নহয় যে কিছুমান মানুহ মৰিও অমৰ হৈ থাকে তো সদায় এনেকুৱা কিছুমান কাম কৰা যাৰ কাৰণে তুমি সদায় কি কৰিব পাৰা দীৰ্ঘজীৱী হৈ থাকিব পাৰা নিজে দৰিদ্ৰক দান কৰাটো এটা সদায় এটা সৎ কাম তো সেই কামটো কৰিবলৈ অলপমান চেষ্টা কৰা
ডেট মিনছ এইটো নহয় যে তুমি নিজে ডান নকৰাকৈ নিজে একো নকৰাকৈ থাকিবা নিজে প্ৰথমে ট্ৰাই কৰা নিজে ছেটিছফাইড হ'ব তাৰপিছত তুমি বেলেগক ছেটিছফাইড কৰিবলৈ চেষ্টা কৰিবা প্ৰথমে নিজে নিজক সন্তোষ দিয়া তাৰপিছত বেলেগক দিবা ঠিক আছে বুজিছাতো যদি কিবা তোমালোকে বুজি পোৱা নাই বা মোক সুধিব পাৰা একো প্ৰব্লেম নাই গতিকে তোমালোকক মই জীৱনৰ গতি লেসন পয়েমটো মই তোমালোকক এক্সপ্লেনেশ্যন কৰি দিছোঁ অলৰেডি কুৱেশ্যন এনচাৰ্ছ মই এপছত দিছোঁ সেইখিনি তোমালোকে স্কুলৰ কপিত লিখি ল'বা আৰু ইয়াৰ পিছতে তোমালোকক মই নেক্সট লেসনটো ইমান হেৰি নহয় নেক্সট লেসনটো তোমালোকক নেক্সটখিনি যিহেতু ষ্টৰি হয় ষ্টৰিখিনিত বুজাত তোমালোকৰ একো প্ৰব্লেম নহয় তথাপিতো তোমালোকে এবাৰ ঘৰত চেষ্টা কৰিবা চেষ্টা কৰি অলপমান পঢ়িবলৈ চেষ্টা কৰিবা ঠিক আছে থেংক ইউ